নমস্কাৰ সন্ধ্যাৰ 5টা বিশেষ বাতৰিলৈ মই বিকাশ আছে আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধ্যাৰ প্ৰথমটো খবৰ হৈছে আজি গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়া চক্ৰৱৰ্তী। ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত উপস্থিত নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ দল। দেওবাৰে পুৱাই ৰিয়াৰ ঘৰত উপস্থিত হৈছে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ দল। উল্লেখ্য যে ইতিমধ্যে ৰিয়াৰ ভাতৃৰ লগতে সুশান্তৰ ৰান্ধনী দীপেশক গ্ৰেপ্তাৰ কৰিছে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৱে। ৰান্ধনী দীপেশে চৰকাৰী সাক্ষী হিচাপে আদালতত আজি থিয় কৰোৱা হ'ব। উল্লেখ্য যে সোধপোছৰ অন্তত ৰিয়া চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পিছৰ বিশেষ খবৰ হৈছে কিছু সুস্থ কিন্তু বৰ্তমান ICUত প্ৰফুল্ল কুমাৰ মহন্ত। ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এই কথা সদৰি কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। অৱশ্যে বৰ্তমান হস্পিটেলতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ডাউনটাউন হস্পিটেলত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। তেওঁক চিকিৎসকৰ এটা দলে প্ৰতি মুহূৰ্ততে নিৰীক্ষণ কৰি ৰাখিছে। ইয়াৰ পিছৰ বিশেষ খবৰ হৈছে COVID-19ৰ লিষ্টত ব্ৰাজিলক চেৰ পেলাই দ্বিতীয় স্থানত ভাৰত। এটা দিনৰ ভিতৰতে কৰোণাত আক্ৰান্ত হৈছে 90,632 গৰাকী লোক। নিশ্চিতভাৱে ই এক ভয়ংকৰ সংখ্যা। সমগ্ৰ বিশ্বতে কৰোণাত প্ৰকোপ হ্ৰাস পোৱাৰ লগে লগে ভাৰতত এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো অতিকৈ উদ্বেগৰ বিষয় হৈ পৰিছে। ভাৰতত বৰ্তমান কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 41,13,811 গৰাকী। উল্লেখনীয় কথাটো হৈছে যে বিশ্বৰ ভিতৰতে কৰোণাত সৰ্বাধিক আক্ৰান্ত দেশৰ তালিকাত ভাৰতৰ এতিয়াৰ স্থান দ্বিতীয়। ব্ৰাজিলক চেৰ পেলাই ভাৰত এতিয়া আমেৰিকাৰ পাছতে কৰোণাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাত দ্বিতীয়খন দেশ। ইয়াৰ পিছতে বিশেষ খবৰ হৈছে নাই পানী নাই পোহৰ। বকলিয়াঘাটৰ কোভিড চেণ্টাৰত হাহাকাৰ লাগিছে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ৰাজ্যত কৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগেই একাংশ কোৱাৰেণ্টাইনত থকা কোভিড চেণ্টাৰত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বকলিয়াঘাটৰ এটা কোভিড চেণ্টাৰত। প্ৰাপ্ত খবৰ অনুসৰি নিশা ধুমুহা বতাহৰ পাছৰে পৰাই বকলিয়াঘাটকৰ কোভিড চেণ্টাৰটোত বিদ্যুৎ সংযোগৰ বিচ্ছিন্ন হয়। নিশা মমৰ পোহৰতে থাকি গৰম আৰু আন্ধাৰত ৰোগীসকলৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এইফালে কোভিড চেণ্টাৰত পানীৰ অভাৱেও জুৰুলা কৰিছে ৰোগীসকলক। প্ৰয়োজনীয় পানীৰ অভাৱত নিত্য প্ৰয়োজনীয় কামবোৰ অ'ত জমা হোৱা বৰষুণৰ পানীয়ে সমাধা কৰিছে ৰোগীসকলে। পানীৰ পৰা আদি কৰি বিদ্যুৎলৈকে সকলো সমস্যাৰ সন্মুখীন হৈ ৰোগীসকলকলৈও প্ৰশাসনেও গা এৰিছে। বৰ্ণনীয় যিকোনো মুহূৰ্ততে কৰোণাত আক্ৰান্ত ৰোগীসকলক বাহিৰলৈ ওলাই আহি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। সচেতন লোকে দাবী কৰিছে যে নিত্য প্ৰয়োজনীয় ন্যূনতম সা সুবিধাবোৰ নাপালে যিকোনো লোকেই বিৰুদ্ধাচৰণ কৰাটো স্বাভাৱিক। গতিকে সামাজিক স্বাৰ্থত প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে লোকসকলে। ইয়াৰ পিছৰ বিশেষ খবৰ হৈছে সুশান্ত সিং ৰাজপুতৰ ৰান্ধনীক গ্ৰেপ্তাৰ কৰিলে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত CBIত কৰা তদন্তৰ আৰম্ভ কৰা হৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া। বিগত দিনত NCBয়ে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৈভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে সুশান্তৰ ৰান্ধনীক। সুশান্ত সিং ৰাজপুতৰ ৰান্ধনী দীপেশ সাৱন্তক NCBয়ে গ্ৰেপ্তাৰ কৰে। লগতে গ্ৰেপ্তাৰ কৰিছে সুশান্তৰ সৈতে কাম কৰা 5 গৰাকী ব্যক্তিক। তেওঁলোকক সকলোকে সাক্ষী হিচাপে থিয় কৰাব আদালতত। আজি সন্ধ্যাৰ 5টা বিশেষ বাতৰি ইমানেই। ধন্যবাদ।